ফুলনি ৰেংবহং সেৱাশ্ৰমৰ বিষ্ণু মন্দিৰত শ্ৰী শ্ৰী ৰামনৱমী উৎসৱ উদযাপন। কাৰ্বি আংলং জিলাৰ ফুলনিত বিশ্ব হিন্দু পৰিষদৰ অন্তৰ্গত থকা ৰেংবহং সেৱাশ্ৰমৰ বিষ্ণু মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰামনৱমী উৎসৱ উদযাপন কৰা হয়। পুৱা কাৰ্যসূচী অনুযায়ী প্ৰভু শ্ৰীৰামচন্দ্ৰৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে ভাৰত মাতা ওম আৰু গুৰুজীৰ প্ৰতিচ্ছবিতো মাল্য অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ উপৰি লিখিত কাৰ্যসূচী অনুযায়ী দীপ প্ৰজ্বলন মন্ত্ৰ, ওমকাৰ ধ্বনি ধ্যান, একাত্মতা মন্ত্ৰ, বিজয় মহামন্ত্ৰ পৰিচয় পৰ্ব, ধ্যান মন্ত্ৰ, গণেশ বন্দনা, গুৰু বন্দনা, তাৰোপৰি সংকীৰ্তন আৰু ভজন, দেশভক্তি গীত, বৌদ্ধিক চিন্তনীয়, ভাৰত মাতাৰ আৰতি, পূৰ্ণতা মন্ত্ৰ আদি ধৰ্মীয় দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰামনৱমীৰ উৎসৱটি পালন কৰা হয়। উক্ত অনুষ্ঠানত বিশ্ব হিন্দু পৰিষদ তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভালেকেইজন বিষয়ববীয়া, ৰেংবহং সেৱাশ্ৰম শিশু বিদ্যা নিকেতনৰ আচাৰ্য তথা নিকেতনৰ ছাত্ৰ-ছাত্ৰী, ৰেংবহং ছাত্ৰাবাসৰ পৰিদৰ্শকৰ লগতে ফুলনিৰ স্থানীয় আই মাতৃসকল উপস্থিত থাকে। বিগত বছৰবোৰৰ দৰে এইবাৰো আমি আমাৰ এই আশ্ৰমত ফুলনি ৰেংবহং সেৱাশ্ৰমত ফুলনি প্ৰখণ্ডৰ সৌজন্যত ৰাম নৱমীৰ মহোৎসৱটি উদযাপন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰে। ইয়াত আমাৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক বা ইয়াৰ স্থানীয় লোকৰ উপস্থিত। আমি এই ৰামৰ যি ঐতিহ্য বা তেওঁৰ যি গুণ কীৰ্তন কৰিবৰ কাৰণে আমি প্ৰতি বছৰ কৰি থকা হয়। এইবছৰ আমি কৰিছোঁ। আৰু ইয়াত বিশেষভাৱে উপস্থিত থাকে আমাৰ মাননীয় শ্ৰী গণেশ্বৰ কলিতা, আমাৰ সংঘৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দিশু বিভাগৰ অধিকাৰী। তেখেতে ইয়াত ৰামৰ বিষয়ে কয়, বহলাই বিতংভাৱে ৰাজ্যক অৱগত কৰে। আৰু আমিও এনেদৰে পালন কৰি যাবলৈ ৰামৰ উৎসৱটি ৰাম নৱমীৰ লগত সংগতি ৰাখি আগলৈকেও আমি এনেকৈ কৰি যাম বা কৰি যাম বুলি ভাবিছোঁ। ইমানে